কথা তো হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড মই ৰিমঝিম আৰু মোৰ চেনেল সকলোকে স্বাগতম জনাইছোঁ তো আজি যিহেতু ছানডে বতৰটো অকণমান ঠিকে কৰিছে তো ভাবিছোঁ ছানডে বুলি অকণমান ওলাই যাওঁ লগৰটোৰ লগত তো ক'ত যাওঁ কি কৰোঁ মানে ইমান এটা এতিয়ালৈকে প্লেন হোৱা নাই বাট সি আহি লওক তাৰপিছত মই এটা কথা ভাবিছোঁ আজি তো যদি সেইটো হৈ যায় ভালেই লাগিব আৰু এনেই জাষ্ট মই ভাবিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাব দেখা পাবই যদি হৈ যায় তো আপোনালোকে চাওক আৰু এইফালে মায়ে দি আছে ফুলত পানী তো অলপ চাই আহোঁগৈ তো আমাৰ ফুল বাগিচাখন অকণমান চাই লওক এইফালে মম্মী দি মানে পূৰা এইকেইদিন বৰষুণ দিব বুলি পূৰা মানে নিউজত পালে তো এইবোৰ মানে পূৰা ভিতৰতে চব আমাৰ ফুলৰ বাগিচাখন ভিতৰতে এনেকৈ থৈ দিছে এয়া বৰষুণ দিব বুলি ক'লে যে মই সেইকাৰণে মানে এইটো কি হয় এইটো হালধি আৰু চল্দা পানী কি হয় হালধি আৰু চল্দা পানী পোক পৰুৱা মৰিবৰ কাৰণে দিছোঁ আৰু এই বালিত কি হয় হেৰিটো কিন্তু জবা ফুল বালিত পচাইছোঁ এইকেইটা পানীত পচাইছোঁ বালিত পানীত গোলাপহে ফুল এইটো গোলাপ ফুল জবা ফুল পানী এই বালিত পচাইছোঁ বিশেষকৈ শিপা ওলোৱাবলৈ বালিতহে পচাব লাগে কাটিংবোৰ বালিত পচাব লাগে মজা লাগিছে এইবোৰ চব এখেতৰে কাম তাৰপিছত এইফালে দিছোঁ ফুল এনেকৈ ওলমাই দিছিলোঁ এইখিনি মানে মই দিব লাগিছিলে মই তুঁহ নাপায় মানে দিলোঁ কি পতান ধান দিলোঁ তাতে ধান আছিলে এতিয়া ধান গজি গৈছে এইবোৰ দেখিছে এইবোৰ খৰাহি হয় এইবোৰ একদম ৰং চং কৰি মেলি আমাৰ আইদেউয়ে ধুনীয়াকৈ একদম কঠীয়া হৈ গৈছে কঠীয়াখিনি এতিয়া কামত দিব বাৰু কঠীয়াখিনি এতিয়া ৰুই দিম বুলি ভাবিছোঁ কঠীয়া ইয়াতে হৈ গৈছে এইখিনি এই টাবটো হ'ল এইটো কি এইটো আমি শ্বিলঙলৈ গৈছিলোঁ যে সেই শ্বিলঙৰ পৰা আনিছোঁ অৰ্কিড এইটো নাৰিকলৰ বাকলি আঙঠা তাৰপিছত পচা মানে পুৰণা গছৰ ছাল দি থৈছোঁ তাৰপিছত এইফালে এইখিনি এইবোৰ চব শ্বিলঙৰ পৰা আনা এইবোৰ অৰ্কিড হয় চাওক এইকেইটা টাবকেইটা আমাৰ মিছেছে বনাইছে চিমেণ্টে মানে এনেকৈ বাল্টিঙত থৈ মানে কাপোৰ দিছে হয় নাই কাপোৰ দি শ্বেপটো বনোৱা হৈছে আৰু এইবোৰে আৰু আমাৰ ফুলৰ বাগিচা এইবোৰে আৰু তো সেই আৰু আমাৰ ফুলৰ বাগিচাখন আজি দেখাই দিলোঁ আৰু আজি যাওঁ আপোনালোকে ভিডিঅ'টো পূৰা চাব তো ভাল লাগিলে লাইক চাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ আহিছে যদি মোৰ চেনেলটিত তো ঠিক আছে টিল দেন টাটা বাবাই ভিডিঅ'টো চাই থাকক আৰু এতিয়া আমি আহি পাই গ'লোঁ দুলীয়াজান ৰোডত তো ব'লক আৰু গৈ থাকোঁ আৰু লগে লগে আৰু এতিয়া আমি আহি পাই গ'লোঁ তিনিচুকীয়া এয়া টিলিঙা মন্দিৰ ভিতৰলৈ যাম আৰু বাইকখন থৈ লওঁ এয়া সোমাই যোৱা মূল গেটখন এইখন আৰু এইফালে সোমাই যোৱা বহুতো মানুহ আছে আৰু যাওঁচোন ব'লক আৰু ইয়াৰ পৰিৱেশটো চাওক কিমান ধুনীয়া আৰু সকলোবোৰ আহিছে ইয়াতে তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ মনৰ কামনাবোৰ পূৰণ আৰু এইফালে দেখিব পাৰিছে কিমান মানুহ হৈছে ইয়াত টিলিঙা মন্দিৰ যিহেতু ছানডে হয় তো বহুত আহিছে এইফালে ক'ৰ পৰা আহিছা মৰিগাঁও অঁ इश्क हमें ठारो सोनिया इश्क हमें ठारो फिक्र न कोई क्या कहते हैं इस दुनिया के लोग इश्क हमें ठारो सोनिया
दुनिया के लोग ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা আহিছে। আচ্ছা, বাই বাই। इश्क इश्क है मीठा इश्क इश्क है मीठा इश्क इश्क है मीठा इश्क इश्क है इश्क इश्क है मीठा Thank you. ৱেলকাম। তোমাৰ নামটো? Raja Verma. ৰাজা বাবা। আচ্ছা, থেংক ইউ। इश्क इश्क है इश्क है मीठा रोग सोनिया इश्क है मीठा रोग फिक्र न कोई क्या कहते हैं इस दुनिया के लोग I love you. শুনা আকৌ। সঁচা কথা। Sorry. So guys, এতিয়া অকমান খাই লওঁ, ভোক লাগিছে যিহেতু। আৰু ভিডিঅ' খাইছে চাগে চৰ খাই। চৰটো খাই কেনেকুৱা? এনেকুৱা হ'ব লাগে। বেয়া দিনা। জলকীয়া খচক খচক খাই দিছে। চ' এতিয়া আমি খাই লওঁ আৰু ধুনীয়াকৈ। পেটটো পূজা আৰু মেইন খোৱাটো মেইন যিহেতু। পেটটো যামেই। চামুচ আনিছে নাই? চ' এতিয়া আমি পটাপট খাই লওঁ, ঘৰলৈ যাব লাগে, দেৰি হৈ গৈছে। আৰু কি টাইম হৈ গ'ল আৰু এইটো মানে জানে শ্বৰ্ট টাৰ্মত লওঁতে মানে বেছি দেৰি হৈ গ'ল। যোগাৰ কৰোঁতে কৰোঁতে যোগা হৈ গৈছে। ঠাণ্ডা জানি আছোঁ ভাবি কি খাই উঠি লগ পাই আছো। খাওঁ তো গাইজ এতিয়া খালোঁ বলো ধুনীয়াকৈ এতিয়া ওলাই যাওঁ ডাইৰেক্ট ঘৰলৈকে বুলি। তো আপোনালোকে ভিডিঅ'টো চাই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰি দিওঁ। বিশেষ এনেকুৱা ধৰণৰ প্লান নাছিলে আজি, যিহেতু সেইফালে গ'লোঁ, ফুৰিলোঁ, অকণমান টিলিঙা মন্দিৰ ফালে গ'লোঁ, তাৰপিছত আৰু কিবা কিবি এইবোৰ দেখিলে আৰু ভিডিঅ'টোত। তো মোৰ লগত অহা মাৰ খোৱা ল'ৰাজনে কেনেকুৱা লাগিলে এবাৰ সুধি চাওঁ। খালে হয় মাৰ খোৱা ল'ৰাজন কেনেকুৱা লাগিলে? আজি সঁচাকৈ দিনটো ভাল লাগিলে। কোনো মানে প্লান নোহোৱাকৈ ভাল লাগিলে। প্লান সেইটোৱে যিটো মানে প্লেনিং কৰিলোঁ তাৰ দৰে। তো সঁচাকৈ দিনটো ভালেই গ'ল। ছানডে যিটো স্পেচিয়েল আছিলে আৰু এনেই আমি ওলাই আহিছিলোঁ আৰু এইফালে ওলাই আহিছিলোঁ আৰু কোনো স্কিপ নাই মানে কি কয় কোনো ধৰণৰ প্লান নাই মানে এনেই আৰু জাষ্ট আহিলোঁ আৰু এনেই আৰু ভাল লাগিলে। কিন্তু চৰ খালোঁ ন, সেইটো ধামাকা চৰ খালোঁ। এতিয়া নজনা মানে এইটো তাক মানে নিজে মেছেজ কৰি ক'ম মানে যিটো দিলে মানে। ঠিক আছে। আৰু এই তাৰ যিটো মানে প্ৰেংক যিটো হ'ল ন একচুৱেলি, তো মোৰ ভিতৰত গোটেইখিনি নাপাব পাৰে। ইয়াৰ চেনেলটো আছে, তাৰ চেনেলত পাব। মোৰ তাত মানে গোটেই বস্তুটো পাই যাব কেনেকৈ তাক প্ৰেংক কৰিছিলোঁ। এটা ধামাকা প্ৰেংক হয়। ক্লুটো আপোনালোকক দিলোঁ অলপ মানে কি কয় অলপ মজা হ'ব, মজা তো আপোনালোকে চাব, মজা পাব। আৰু চবতে দি দিম ডেছক্ৰিপশ্যন বক্সত যিহেতু আছে লিংকটো। আৰু আপোনালোকে মৰম চেনেহ দিব, দুইটা যাতে আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ থাকিলে আমি সদায় আগুৱাই যাব পাৰিম। তো আজিলৈ বাই বাই। মজা লাগিলে আমাৰ দুইটা চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।